অ' মা, তুমিনো সদায় সদায় কেলে অকল বগা কাপোৰকে পিন্ধি থাকা? মোৰ যে অকণমানো ভাল নালাগে পাই। ৰিণীহঁতৰ মাকহঁতে ইমান ধুনীয়া ধুনীয়াকৈ পিন্ধি থাকে ৰঙা ৰঙা কাপোৰবোৰ। মোৰ সিহঁতৰ মাকবিলাকক দেখিলে ইমান ভাল লাগে, আৰু তুমি অকল বগা কাপোৰবিলাককে পিন্ধি ঘূৰি ফুৰা। সিহঁতৰ মাকহঁতৰ নিচিনাকৈ তুমিও বেলেগ কাপোৰ পিন্ধিবাচোন। অ' মাজনী, কাৰণো ভাল কাপোৰ এযোৰ ধুনীয়া কাপোৰ এযোৰ পিন্ধিবলৈ মন নাযায়, কিন্তু মই যে উপায়হীন, মই এনেকেই পিন্ধি থাকিব লাগিব আৰু। যি হ'লেও মোৰ তোমাক এনেকৈ দেখিলে মোৰ বহুত বেছি বেয়া লাগে। কি কৰিবা আৰু, দেউতা নাই যেতিয়া মই আৰু এনেকেই থাকিব লাগিব। বাদ দিয়া এইবোৰ কথা, তোমাৰ আকৌ আইতাই শুনিব লাগিলে আমাৰ দুইজনীকে গালি দিবহি আকৌ। হ'ব দিয়া, আইতাইনো আমাক কোনদিনাখন গালি নিদিয়াকৈ আছে? সদায়চোন আমাক আইতাই ওলাওঁতে সোমাওঁতে গালিয়ে দি থাকে। তুমি আকৌ এতিয়া এইবোৰ কথাকে ভাবি মন বেয়া কৰি থাকিব নালাগে, ভালকৈ পঢ়িবা। অঁ মা, মই যদি ভালকৈ পঢ়োঁ আমি এইখন ঘৰত নাথাকোঁ দেই, আমি বেলেগকৈ থাকিম, আইতাৰ লগত নাথাকোঁ আমি। ল'ৰাটো ঢুকুৱা আজি 6 মাহো হোৱা নাই চাগে, এতিয়া আকৌ মাকে জীয়েকে বেলেগকৈ থকাৰ প্লেনিং পাতিলেই হ'বলা। নহয় মা, তাই সৰু ছোৱালী, কিনো জানে, তাইৰ মুখত যিটোকে আহিছে সেইটোকে কৈছে। মই সেইবোৰ একো ভাবাই নাই এতিয়ালৈকে। নাজানো আৰু, তহঁতিহে জানিবি মাৰে জীয়েৰে কি প্লেনিং চলাই আছ। বাৰু ভাত বনালি যদি ভাত কেইটামান দেগে বৈ। এতিয়া আকৌ ল'ৰাটো নথকাত মই তোক ভাতকেইটাও খুজি খাব লগা হৈছে, দেখিছনে বাৰু? মোৰ এইটোৱে দিন চাবলৈ বাকী আছিলে আৰু। নহয় নহয় মা, মই দিমগৈ বুলি ভাবিছিলোঁৱেই। এই মোক যিকোনো কথা সুধি আছে কাৰণেহে মই যাবলৈ পৰা নাছিলোঁ। আহক ভাতকেইটা বাৰোঁগৈ। আজি যদি দেউতা থাকিলেহেঁতেন, মাকে মোকে আইতাই এনেকৈ ক'ব নোৱাৰিলেহেঁতেন। সদায়নো আৰু কিমান বগা সাজযোৰকে পিন্ধি থাকিম, সেইটো কাৰণে আজি নিজকে অকণমান সলনি কৰি চাইছোঁ। একে লেঠাৰিয়ে 6 মাহ বগা সাজযোৰ পিন্ধি নিজকে বহুত বয়সীয়াল মানুহৰ নিচিনা লগা হ'ল আৰু। মোক এনেকৈ ছোৱালীজনীয়ে দেখিলেহি বৰ ভাল পাব। অ' তই এইবোৰ পিন্ধি ক'লৈ যাৱ? ক'লেও নাযাওঁ মা, নিজকে কিবা বগা সাজযোৰত দেখি দেখি আমনি লাগিছিল, সেইটো কাৰণে আজি এনেকৈয়ে আছোঁ আৰু। হেৰৌ, ল'ৰাটো ঢুকুৱা কিমান দিননো হৈছে? 6 মাহ হৈছেহে। 6 মাহতে তই ইমান সোনকালে মানুহটোক পাহৰিবি বুলি সপোনতো ভবা নাছিলোঁ। আমি মাকবিলাকেহে বেছিকৈ ভাবি মৰোঁ, এইবোৰ বোৱাৰীবিলাকক একো চিন্তাই নাই। মা বেয়া নাপাব, কথা এটা কওঁ। আপুনি আপোনাৰ পুত্ৰক হেৰুৱাই যিমান দুখত আছে, সমানে মোৰো সিমানেই দুখ লাগিছে। কিন্তু সদায়নো কিমান এনেকৈ দুখত থাকিব? মোৰ ছোৱালীজনী মুখলৈ চাই মই সদায় এনেকেই ৰঙীন হৈয়ে থাকিব লাগিব। যোৱাজনৰ কথা আৰু ভাবি কিবা লাভ আছে জানো, আপুনিয়ে কওকচোন? আৰু এনেকৈ থাকিলে দুদিনমানৰ পিছত আমাৰ থকা খোৱা চলিবলৈ বহুত দিগদাৰ হ'ব। সেইটো কাৰণে মই কিবা এটা কাম কৰিবলৈ ওলাই যাব লাগিব মা। হয় বাৰু সেইটো কথা, মই ইমান দিনে বুজিয়ে পোৱা নাছিলোঁ। পিছে তুমি ক'ত কি কৰিম বুলি ভাবিছা মোক কোৱাচোন? নাজানো আৰু, কিন্তু কিবা এটা কৰিব লাগিব ঘৰখনৰ কাৰণে। ছোৱালীজনী পঢ়া শুনা খৰচৰ পৰা আদি কৰি গোটেই ঘৰখনৰ দায়িত্ব এতিয়া ময়ে ল'ব লাগিব। বোৱাৰী কেনি যাৱ তই? মা, লগৰ এজনে কাম এটা বিচাৰি দিছে, আজি তাতে জইন কৰিবলৈ মাতিছে। মই সেইদিনাখনে খবৰ কৰি থোৱা আছিলে যে, যাওঁচোন তাকে কি হয় সুধি আহোঁগৈ। অঁ হয় নেকি? ভাল কথাহে তেতিয়াহ'লে, যা যা। অঁ মা, কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ নাজানো আৰু, একমাত্ৰ আপোনাৰ আৰু ছোৱালীজনী মুখলৈ চাইহে মই ওলাই গৈছোঁ। যা যা, এতিয়া তই ইয়াত এনেকৈ কথা পাতি থাকিলে মানে তোৰ সেইফালে অফিচলৈ দেৰিয়ে হ'বগৈ। হ'ব দিয়ক মা। আমাৰ এই বোৱাৰীজনীক মইহে উল্টা চিধা যিকোনো ভাবি থাকোঁ, তাইৰ মনটো সিমানো বেয়া নহয়। আমাৰ কথা ভাবিয়ে তাই ঘৰখনৰ পৰা ওলাই গৈছে কিবা এটা কৰিব পাৰিম বুলি। বোৱাৰীজনী এইটো অৱস্থাত দেখি মোৰ বৰ বেয়া লাগে। ল'ৰাটোলৈ ইমান মনত পৰে নহয়, আজি থকাহেঁতেন সি কিমান ভাল লাগিলেহেঁতেন। ঐ, ভালে আছানে? অঁ ভাল ভাল দেই। তুমি পিছে ক'ৰ পৰা ওলালাহি? মই ডিউটিলৈ যাবলৈ ওলাইছোঁ। তোমাক পিছপিনৰ পৰা দেখি হয়নে নহয় বুলি ৰৈ দিলোঁ। তুমি পিছে ক'ত যোৱা? মই কাম এটা বিচাৰি ওলাইছোঁ পাই, পাওঁ নে নাপাওঁ জানো, ওলাইছোঁহে। তুমি কাম বিচাৰি ওলাইছা যে, মানুহজন তোমাৰ? মোৰ মানুহজন কেইদিনমান আগত ঢুকালে। এতিয়া চলিবলৈ মেলিবলৈ ইমান দিগদাৰ হৈছে। ঘৰ এখনত যে চাকৰি এটা নহ'লে একোৱেই নাই, সেইটো কাৰণে মই চাকৰি এটা বিচাৰিহে ওলাই আহিছোঁ। অঁ, সোধাৰ কাৰণে আকৌ বেয়া নাপাবা দেই, মই একদমেই গম নাপাওঁ জানানে। তোমাৰ পিছে ল'ৰা ছোৱালী? আছে আছে, ছোৱালী এজনী আছে, তাইৰ মুখলৈ চাইহে মই ওলাই আহিছোঁ। আৰু শাহুমা আছেই। এতিয়া তোমাৰ পৰিয়ালৰ কথা কোৱাচোন? নাই, মোৰ পৰিয়াল অকল মাহে আছে। অঁ অঁ অঁ, হ'ব বাৰু দিয়া, মই গৈ থাকোঁ তেতিয়াহ'লে। অঁ নহ'বা
মই সেইফালেই যাম, তুমি মোৰ লগতে যাব পাৰিবা। ঠিক আছে, হ'ব দিয়া, ব'লা তেতিয়াহ'লে। বোৱাৰীও ইমান দেৰি পোৱাহি নাই, ক'ত বা আছে, কিবা খাইছে, চিন্তাহে লাগি আছেচোন মোৰ। প্ৰথম দিনা ইমান দেৰি হৈছে, পিছত চাগে আৰু কিমান দেৰি হ'ব ঠিক নাই। ভাত পানীটো ময়ে বনাব লাগিব আৰু। তাই কামৰ পৰা আহি ভাগৰে জোগৰে আকৌ মই ভাত বনাবলৈ দিব নোৱাৰোঁ দেই। আমাৰ কাৰণে ইমান চিন্তা কৰিছে, তাইক আৰু ইমান কষ্ট দিব নোৱাৰি। মিছাতে মই বোৱাৰীক ভুল ভাবি আছিলোঁ। পালাহি, মোৰ এতিয়াহে চিন্তাটো কমিছে। মই বোলো ইমান দেৰি ক'ত কি কৰিছে, কি খাইছে, চিন্তাই হৈ গৈছিলে পাই। অকণমান দেৰি হ'ব আৰু মা, আপুনি এইক অকণমান চম্ভালিব দেই। হ'ব দিয়া, তুমি ঘৰৰ চিন্তা কৰিব নালাগে, মই আছোঁ নহয়। তুমি কামটো পালা যেতিয়া আৰু ধুনীয়াকৈ কৰিবা দেই। মা, কামটো যিমান পাৰোঁ মই ভালকৈ কৰিবলৈ চাম। আজি এটা কথা নহয়, বহুত দিনৰ স্কুলীয়া বন্ধু এজনক লগ পালোঁ। যাওঁতে তাৰ লগতে গ'লোঁ, আহোঁতেও লগ পালোঁ অৱশ্যে। লগৰটোক লগ পাই ভালেই লাগিলে বাৰু দেই কথা পাতি। এতিয়া ওলাই মেলি গৈছা, সকলোৰে লগত মিলি জুলি থাকিবা, যাতে তোমাৰ কিবা এটা প্ৰব্লেম হ'লে সকলোৱে সহায় কৰিব পাৰে। সকলোৰে লগত মিলি জুলি থাকিবা আৰু, নহ'লে আজিকালি দিনকাল দেখিছাই, কোনে কাক কেতিয়া অনিষ্ট কৰে কি ঠিক। মা, আপুনি ঠিকেই কৈছে। মাজনী কেনি গ'লনো, দেখা নাই যে? মাজনী আৰু ক'ত থাকিব, লগৰ কেইজনীৰ লগত খেলি আছে চাগে। হ'ব দিয়া, তুমি ইমান ভাগৰে জোগৰে আহিছা, কাপোৰ কানিকেইটা খুলি মুখ হাত ধুই ভাত খোৱাগে ব'লা, মই বাৰী দিমগে বাৰু। ঠিক আছে ব'লক। কিমান বছৰৰ মূৰত যে লগ পাইছোঁ, কথা পাতি কিন্তু তাৰ লগত ভালেই লাগিলে। এতিয়ালৈকে পিছে সি কিয় বা বিয়া পতা নাই, সুধিব লাগিব এদিন আকৌ লগ পালে। আগতে যে সি মোৰ লগত কিমান লাগিলে দেই সঁচাকে, এতিয়া সেইবোৰ কথা মনত পৰিলে মানে বেয়াহে লাগে। ঘৰৰ পৰাও এওঁলে জোৰ জবস্তিকে বিয়া পাতি দিলে, এতিয়া আৰু মোৰ গতিটো এইটোহে হৈছে। হ'ব, এতিয়াও ইমান দুখত থকা নাই বাৰু, জীৱনটো এনেকৈ ঠিক ঠাককৈ চলি থাকিলেই হ'ল আৰু। নব, কি কৰিছানো অকলে অকলে বাহিৰতে ৰৈ? কিনো ক'বা, নাতিজনী খেলিবলৈ ওলাই গ'ল, তাইকে চাই আছোঁ। মাকে আকৌ কামৰ পৰা অহাৰ পিছত তাইক নেপালে আকৌ বেয়া পায় যে। মই আকৌ আপোনাক বোৱাৰীৰ কথা সুধিবলৈকে আহিছিলোঁ পাই। বোৱাৰীয়েনো আজিকালি ক'ৰবাত কিবা কিবি কৰে নেকি আপোনাৰ? বোৱাৰীয়ে সৰুকৈ চাকৰি এটা পালে নহয়। চাকৰি এটা পাইছে, ভালে কথা। কিন্তু আকৌ এই বিধৱা বোৱাৰী মানুহ এজনী আকৌ ডেকা ল'ৰা এটা বাইকৰ পিছপিনে সদায় উঠি গ'লে ভাল নেদেখি পায়, সেইটো কাৰণেহে মই আপোনাক ক'বলৈ আহিছিলোঁ। তুমি কি কথা ক'বলৈ আহিছা? মোৰ বোৱাৰীৰ ওপৰত তোমাৰ আঙুলি উঠাবলৈ কোনো দৰকাৰ নাই। আমাৰ ঘৰৰ কথা আমি নিজে জানো নহয়। আগতে আকৌ আপোনাৰ বোৱাৰীৰ কথা বেয়াখিনি কওঁতে কওঁতে ততেই নেপায়। আজিকালি বোৱাৰীয়ে কিবা খোৱালে হ'বলা। তুমি নিজে এজনী বোৱাৰী হৈ লোকৰ বোৱাৰী এজনীক বাৰু এনেকুৱা বা বদনাম গাবলৈ তোমাৰ অকণমানো বেয়া লগা নাইনে? মই বুলিয়ে নহয়, গোটেই গাঁৱে জানে আপোনাৰ বোৱাৰীয়ে যে এই ল'ৰা এটাৰ লগত যে বাইকত অহা যোৱা কৰে বুলি, গোটেই গাঁৱে জানে। অকল মোক ক'লেই নহ'ব নহয়, আপুনি গোটেই গাঁওখনক মুখ বন্ধ কৰাব পাৰিব। মোৰ যেনিবা পেটত কথা নাৰাখি যেনিবা আপোনাক কৈ দিলোঁহি আৰু। বদনাম ওলালে ওলাওক, তাই যদি সেই ল'ৰাটোৰ লগত যদি সুখী হ'ব পাৰে, মই তেতিয়া তাইক তালৈ বিয়াই দি দিম। তাই যদি তাৰ লগত সুখত থাকিব পাৰে, আমাৰ ক'বলগীয়া একো নাই। তাই যদি আমাৰ কাৰণে ইমানখিনি ত্যাগ কৰি দিনে ৰাতিয়ে কষ্ট কৰিব পাৰিছে মোৰ ঘৰখনৰ কাৰণে, তেতিয়াহ'লে মই তাইক বিয়া দি দিব পৰাটো একো কথা নহয়। আৰু তাই এতিয়া মোৰ নিজৰ ছোৱালীৰ নিচিনা হ'ল, মই তাইক বোৱাৰী দৃষ্টিৰে নাচাওঁৱেই। তাইৰ বয়স এতিয়াও আছে, এনেও তাইক এজন সংগী লাগেই, মই একো বেয়া নাপাওঁ। বোৱাৰীয়েকৰ গোটেই মূৰৰ ওপৰত ঠাই থৈছে, সেইটো কাৰণে বেয়া পাইছে আকৌ কওঁতে। খাবলৈ পাইছে যে এতিয়া বোৱাৰীয়েকৰ পিনে তেনেকেই ক'ব আৰু। ময়ো এটা কথা কৈছোঁ, বোৱাৰীক পাৰিলে বিয়া দি দিব, নহ'লে এইবোৰ পৰিৱেশবোৰ বেয়া কৰিছে। তাইকে দেখি অইন 10জনী বোৱাৰীও তাইৰ নিচিনা হ'ব। সেইটো আমাৰ ঘৰখনৰ কথা, কি কৰিব লাগে নালাগে আমাৰ চিন্তা কৰিব পৰা শক্তি আছে নহয়। তুমি এইডোখৰত মোক শিকাব নালাগে। ভাল কথা ক'লোঁ যে লাজ পালে। এইবোৰৰ ল'ৰা ছোৱালীও একেহে হ'ব। এইবোৰ ল'ৰা ছোৱালীবিলাকৰ লগত খেলিবলৈ দিব নোৱাৰি দেই। আমাৰজনীক লৈহে যাওঁগৈ, নহ'লে এইবোৰৰ মাক বাপেক যেনেকুৱা ল'ৰা ছোৱালীও তেনেকুৱাই হ'ব। আমাৰবিলাকৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। যাওঁ, আমাৰ ছোৱালীজনীক লৈহে যাওঁগৈ। বোৱাৰী, মই তোমাক কথা এটা সুধিবলৈ আহিছোঁ। মা, কি কথানো সোধকচোন? সঁচা কথা ক'বা কিন্তু, মই গাঁৱত কথা কিছুমান শুনিবলৈ পাইছোঁ, এইবোৰ সঁচা নে কি বাৰু? মা, এইবোৰ কথা সঁচাই। মই আপোনাক কম বুলিও আজি দিন ধৰি ক'ব পৰা নাই। মই এদিন কৈছিলোঁ আপোনাক, মোৰ লগৰ বুলি স্কুলৰ দিনৰ, সিয়েই। যদি এইবোৰ কথা সঁচা হয়, তেন্তে তাক এদিন আমাৰ ঘৰলৈ মাতিবা। এনেকৈ সদায় বাইকৰ পিছত ঘূৰি ফুৰা, সদায় লগ কৰা, এইবোৰ ভাল কথা নহয়। সেইটো কাৰণে যি আছে মুখামুখিকৈ সকলো কথা পাতি পেলাম। মা, আপুনি বেয়া নাপাব, মই বৰ অকলশৰীয়া অনুভৱ কৰোঁ। সেইটো কাৰণেহে মোক এজন সংগীৰ প্ৰয়োজন। মই বুজি পাইছোঁ বোৱাৰী, মই সেইটো কাৰণেহে কৈছোঁ। মোৰ ঘৰখনৰ কাৰণে তুমি ইমানখিনি কৰিলা, মই তোমাক সেইকণ সহায় কৰি দিব পাৰিম।
আৰু এতিয়া তুমি মোৰ নিজৰ ছোৱালীৰ দৰে হ'লা। মই তোমাক কাহানিও বোৱাৰী দৃষ্টিৰে চোৱাই নাই। ঠিক আছে, মোৰো তাক কথা কিছুমান ক'বলৈ আছে। তুমি তাক মই মাতিছোঁ বুলি কৈ দিবাচোন। হ'ব, ঠিক আছে মা। মা যে আগৰ নিচিনা হৈ থকা নাই, সেইটোৱে ধন্যবাদ। মা যদি আগৰ নিচিনা হৈ থাকিলেহেঁতেন, মই আজি এইটো পৰ্যায়ত নাথাকিলোঁহেঁতেন। পালাহি। অঁ, মা ক'ত আছেনো? মোৰ যে ভয়েই লাগিছে পাই। ৰ'বা, আহিছে। পালাহি। অঁ। তোমাৰ কথা আজিলৈকে শুনিহে আছোঁ, দেখা নাই যে। সেইটো কাৰণে তোমাক মাতি পঠিয়ালোঁ অ'। এই লগত তেতিয়াহ'লে কেতিয়াৰ পৰা চিনাকি? এইটো মোৰ স্কুল ফ্ৰেণ্ড আছিলে, আৰু এতিয়া তাই সেই ডিউটিলৈ যায় যে, তাইক সদায় লগ পায়ে থাকোঁ আৰু তেনেকেই আৰু। তোমালোকৰ মই কথা কিছুমান শুনি আছোঁ। তুমিতো জানাই এই মোৰ বোৱাৰী। তোমাৰ আকৌ পিছত কিবা দিগদাৰ হ'ব নেকি? নাই নাই খুৰী, কিয় দিগদাৰ হ'ব? আমি দুয়োজনে এইবোৰ কথা পাতিয়ে থৈছোঁ। আৰু আপুনি চিন্তা নকৰিব, এইক মই বিয়া পাতিলেও আপোনাকো মই সমানে চাম মাৰ নিচিনাকৈ। যিহেতু এই আপোনাৰ ঘৰখনৰ গোটেই দায়িত্বখিনি লৈ আছে, আৰু এতিয়াৰ পৰা দায়িত্বখিনি মোৰ হ'ল আৰু। ঠিকেই আছে, খালি আমাৰ নাতিজনীক দেউতাকৰ মৰমৰ পৰা বঞ্চিত নকৰিবা আৰু মৰম দিবা তাইকো। ইমান সৰুতে যে বিধৱা হ'ব, মই একেবাৰে ভবা নাছিলোঁ। আগতে বগা সাজযোৰ পিন্ধা দেখিলে মোৰ ভাল লাগে, কিন্তু মই আজিকালি এই বগা সাজযোৰ পিন্ধি থকা দেখিলে মোৰ বহুত বেছিয়ে বেয়া লাগে। মই এতিয়া তোমাক মোৰ এই দুখখিনি প্ৰকাশ কৰি দিব নোৱাৰোঁ। হ'ব মা, আপুনি এতিয়া দুখ নকৰিবচোন। ইমান ভাল সময়কণত আপুনি কিয় ইমান দুখ কৰিছে? হ'ব খুৰী, আপুনি একেবাৰে নিশ্চিন্ত থাকক। মই আপোনাৰ বোৱাৰীক বহুত সুখতে ৰাখিম। তেতিয়াহ'লে মই আজিৰ পৰা তোমাক দায়িত্ব দিলোঁ আৰু। মায়ে কথাখিনি কৈ এডোখৰত ৰৈ থাকিব নোৱাৰিলে আৰু। হয় দিয়া, তেওঁ চাগে নিজৰ পুতেকলে মনত পৰিলে।